ধুনীয়া বতৰ ধুলিয়াই লগালে নাচনি জগৰ নাচিলেও নেলাগে তোমাৰে ভাগৰ বিহু বিহু লাগিছে ফুলিছে তগৰ নাচিলেও নেলাগে তোমাৰে ভাগৰ বিহু বিহু লাগিছে ফুলিছে তগৰ ঐ বিহুৰে বতৰত হেৱালি হৰতত কপৌ ফুলৈ ফুলিব বহাগত ৱাও বিহু বিহু লাগিয়ে গৈছে নেকি গাত হয় ছাৰ লাগিয়ে গৈছে আচ্ছা বাৰু মজা লাগিছে দে গানটো শুনি ভাল লাগিছে থেংক ইউ ছাৰ ছাৰ ক্লাছটো আৰম্ভণিতে এটা বৰ ইণ্টাৰেষ্টিং কথা কম কি কথা আমাৰ নৰেন্দ্ৰ মোদী ছাৰে আকৌ বিয়া পাতিবনে কি প্ৰশ্ন সুধিছ তই এইটো তেখেত হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু তেখেত এতিয়া 32 নহয় 72 বছৰ বয়স হ'ল 72 বছৰ বিয়া পাতিবলৈ এতিয়া সময় নাই ছাৰ মই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰৰ কথা কোৱা নাই নহয় এই যে আপোনালোকৰ ঘৰৰ ওচৰত আছিলে এজন ব্যক্তি যিজনে নৰেন্দ্ৰ মোদী ছাৰক বহুত অনুসৰণ কৰে তেখেতক চাই থাকে তেখেতৰ কামবিলাকক অনুসৰণ কৰি নিজে কৰে সেইজন যে বেলেগে যে তাকো নৰেন্দ্ৰ মোদী বুলি আখি থৈছিলে তেখেতৰ কথা কৈছো তই ডিম্বেশৰ কাইটিৰ কথা কৈছ হয় ছাৰ মই আকা অষ্ট্ৰেলিয়া তেনেকে কলেহে বুজি নেপাংকো কি জানো সিহে জানিব বিয়া পাতিব না নেপাতে না এতিয়া গাইছ আপোনালোকে এতিয়া ভাবিছিলে ন এইটো এটা ভাবিব চিনাকি নাম ঠিক আছে দে আজি ক্লাছটো স্পেচিয়েল কি সেইটো ক মই এটা ইণ্টাৰেষ্টিং গান গাম ছাৰ যিটো গান আপুনি শুনিলে হাঁহিব আৰু পুৰা এইটো ন কি ডাঙৰ কথা হাঁহি উঠা গান শুনিলে তই হাঁহিবই লাগিব না ষ্টাৰ্ট কৰ ঐ চেনি 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 মাই অৰুণোদয় পইচা পালানে নাই ঐ ফ্ৰী চাউল খাই খাই ধুনীয়া জনী হৈছে নিজকে বাৰু চাইছা নাই নিজকে বাৰু চাইছা নাই অ মাই গড সঁচাকে ফেন্টাষ্টিক ধুনীয়া তাৰপিছত ছাৰ ৰ'ব লাহে লাহে আৰু বেছি বেছি হাঁহি হাঁহি গৈ থাকিব অ মাই গড মজা লাগিছে গাই যা অ হাই পনীয়া হ'লেও দাইলৰ পানীত থাকে ভিটামিন হাই থাকে ভিটামিন মনে মনে ভাবি থাকো আৰু এজনী নিম হাই আৰু এজনী নিম ঐ তিনটকীয়া চাউল ফ্ৰী কৰিলে বিজেপিয়ে পায় দুজনী মাইকী পুহিবলে কোনো টেনচন নাই হাই কোনো টেনচন নাই অ হাই হাই অ মাই গড কেনেকা লাগছে ছাৰ এতিয়া আপুনি নিজে কওকচোন অ প্ৰভু মই বিলিভ কৰিব পৰা নাই দে ইমান ধুনীয়া হাঁহি উঠা ফেন্টাষ্টিক গান আছে মানে মই বিলিভ কৰিব পৰা নাই নিজকে আৰে ছাৰ বিজ্ঞানৰ যুগত এনেকুৱা ধৰণৰ বৈজ্ঞানিক গানটো ওলাবই না আমাক চকলাই তাকেতো সঁচাকে আই কেন নট বিলিভ ঐ বোপাই আকৌ অলপ গা একেটাকে গা মোৰ শুনি ভাল লাগিছে অষ্ট্ৰেলিয়া অকে ছাৰ শুনক অ হাই পনীয়া হ'লেও দাইলৰ পানীত থাকে ভিটামিন হাই থাকে ভিটামিন মনে মনে ভাবি থাকো আৰু এজনী নিম হাই আৰু এজনী নিম ঐ তিনটকীয়া চাউল ফ্ৰী কৰিলে বিজেপিয়ে পায় দুজনী মাইকী পুহিবলে কোনো টেনচন নাই হাই কোনো চিন্তা নাই অ কৃষ্ণহে বুলিছো আৰু দেই ফেন্টাষ্টিক ৰিয়েলি ফেন্টাষ্টিক থ্যাংক ইউ সো মাচ ছাৰ এইবিলাক গান আকৌ ছ'চিয়েল মিডিয়াত পুৰা ভাইৰেল হৈ থাকে ভাল হৈছে দে সুন্দৰ কথা বতৰা অকে ছাৰ এতিয়া মই এটা ধুনীয়া কথা ক'ম বুলি ভাবিছো কেনেকুৱা বা কথা অ ছাৰ আমাৰ এজন ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ দাদা আসিফ হক নামৰ এজন দাদাই আমালৈ লিখিছে বৰ্তমান যে এই মাহটো ৰমজান মাহ মানে আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে যে পালন কৰে তাৰ ওপৰত কম অলপ অ আচ্ছা ভাল হ'ব তেনে আমিতো একো নেজানোৱে ন ক'লে ভাল হ'বতো হয় ছাৰ ময়ো নাজানিছিলো মানে আমিও নাজানিছিলো তেখেতে অকণমান লিখি পঠাইছে
উলিয়াই দিম আৰু গাইছ ভুল হ'লে ক্ষমা কৰিব মজা হৈছে দে আৰম্ভ কৰ হয় দে আৰম্ভ কৰ ওকে ছাৰ এণ্ড গাইছ তেখেতে লিখিছে ৰমজান মাহত কিয় ৰোজা ৰখা হয় কাৰণটো লিখিছে ৰমজান হ'ল আল্লাহৰ মাহ ৰমজান সুবেহ বাৰাতৰ 15 দিন পাছত ৰমজান মাহ আহে ৰমজান মাহত গোটেই মাহটো ৰোজা ৰখা হয় গধূলি ইফতাৰ কৰা হয় আৰু মাছ নিশা সেহেৰি কৰা হয় সেহেৰি কৰি নিয়ত কৰি গোটেই দিন আল্লাহৰ ইবাদত ৰখা হয় আচ্ছা আমি বাৰু কিছুমান বুজি পোৱা নাই যেনে ইফতাৰ চেহেৰি নিয়ত এইবিলাক তেনেকে সিমান বুজি পোৱা নাই যদি আপোনালোকে জানে তেনেহ'লে বুজাই দিবচোন দেই তাৰপাছত তেখেতে আৰু লিখিছে ছাৰ ৰমজান মাহত মছজিদত পুৰুষসকলে আৰু মহিলাসকলে ঘৰত তৰাবি নামাজ 20 আকাৰত আদায় কৰে আৰু আল্লাহৰ নাম লৈ অলপ আৰাম কৰে আৰু মাছ নিশা সেহেৰি খায় আৰু ফৰজ নামাজ 4 ৰাকাত পঢ়ে আচ্ছা দেই ৰমজান মাহত ৰোজা ৰখা হয় ন বাৰু গাইজ যিসকল আমাৰ ভিউৱাৰ্ছ এই ৰমজান মাহ ৰোজা সেইবিলাক উদযাপন কৰে সকলোলৈ শুভেচ্ছা থাকিল হয় ছাৰ শুভেচ্ছা থাকিল আমাৰ তৰফৰ পৰা বাৰু দে ঠিক আছে বুজিলোঁ এতিয়া একেবাৰে ক্লাছটোৰ লাষ্ট পৰ্যায়লৈ যাম আৰু লাষ্ট পৰ্যায়ত আমি আপোনালোকক কম গাইছ আমাৰ দীপলিনা ডেকা বাই কিয় ইমান ধুনীয়া ছিংগাৰ অভিনেত্ৰী দীপলিনা ডেকাৰ কথা কৈছ হয় ছাৰ দীপলিনা ডেকা বাইদেউ ধুনীয়া কিয় ইমান গাইছ আপোনালোকে ক'ব লাগিব এতিয়া আপোনালোকে ক'ব লাগিব আৰু বোলে তই কবি তই কম কোৱা নহয় ইনে কৈছিলোঁ ইমান ধুনীয়া জন্ম পাই ধুনীয়া কৌ মোৰ এটা ডাউট আছে ছাৰ মোৰ এটা ডাউট আছে কি ডাউট তেখেত সঁচাকে ধুনীয়া তাই সঁচাকে ধুনীয়া বহুত ধুনীয়া ধুনীয়া বুলিতো আমিও গম পাইছোঁ না কিন্তু কিয় ধুনীয়া সেইটো কনা বে সেইটো আকৌ মই কেনেকে জানিম না মই তেখেতক পোনপটীয়াকে দেখিছোঁ না কথা পাতি পাইছোঁ না চকলা কেৱল মোবাইলতহে দেখিছোঁ চিধা চিধিকে মানে ফেচ টু ফেচ দেখাই নাই না ইয়াৰ কথা শুন বে এটা তাকেতো ময়ো আচৰিত হৈ পৰিছোঁ তেনেহ'লে দায়িত্বটো আমাৰ গাইসকললৈকে পঠাই দিম নে কি বাৰু গাইছ আপোনালোকে ক'ব দেই হ'ব দে এইবিলাক আৰু আলোচনা কৰি থাকিবলৈ আমাৰ সময় নাই ক্লাছটো কৰি বহুত ভাল লাগিলে অহাকালি তহঁতৰ কাৰণে মই হোমৱৰ্ক দিম দিয়ক ছাৰ তিনিটাৰ ভিতৰত যিকোনো এজনে ধুনীয়া কবিতা এটা লিখি আনিব লাগিব মই শুনিম আপুনি একো এইবিলাক টেনচন ল'বই নালাগে না আমি আছোং না ছাৰ আপুনি শুনুং বুলি ক'লে আমি জানো নিলিখিম আপুনি নিলিখিব বুলি ক'লেও লিখিম এয়াহে ষ্টুডেণ্ট